হাই গাইজ, আজি হল কাতি বিহু আৰু লগতে আমাৰ আজি এটা বিশেষ দিন আছে মানে সেইটো হল মানে মোৰ মামীৰ বাৰ্থডে। তো বাৰ্থডেত কি আয়োজন কৰিছো এতিয়া পিছলৈ দেখা যাব। তো মানে কিবা এটা সাৰপ্ৰাইজ দিম আৰু বাৰ্থডে গাৰ্লজনী এতিয়া আহিছে, কি কয় জন্মদিনৰ উপলক্ষে অলপমান হেপী কাতি বিহু আৰু লগতে আপোনালোকক মানে তোমালোকক থেংক ইউ জনাইছো দেই। মোৰ মানে জন্মদিনৰ হয় মানে সাৰপ্ৰাইজ ৰাখিছে আৰু লগতে ইমান যে এক্সাইট হৈ আছে। থেংক ইউ থেংক ইউ সকলোৱে ন। ঠিক আছে, মই চাকিখিনি বহুত আনন্দিত হৈ আছে মানে চাকি জ্বলোৱা হৈ গৈছে। এতিয়া মই কি কৰো সেয়াটো লৈ লওঁ, আপোনালোকে কথা পাতি থাকক কৰি থাকক ন। এইফালে আমাৰ ভাইটিয়ে কম নে দাদাই কম মোতকে ইমান ওখ, কিন্তু ভাইটি হয় গাইজ, নহয় ভাইটি। ঠিক আছে। আৰু এয়া আমাৰ ইফালে পল্লৱী মাহী, অকমান কিবা কাতি বিহুৰ উপলক্ষে কি কম বাৰ্থডেটো নকয় ন গাইজ। এইবিলাক এনেকে বন্তি জ্বলাইছো, ইফালেও জ্বলাইছো, ইফালে ৰাস্তাত সেয়া কৰা হৈ গৈছে। আপোনালোকৰ চাকি জ্বলোৱা হ'লনে ফ্ৰেণ্ডছ? আমাৰ জ্বলোৱা হৈ গৈছে। অকমান দেৰি হ'ল গাইজ, মানে আজিকালিতো ৰাতিটো সোনকালে হয় ন, একো নহয়। দেৰি হ'ল মোৰ কাৰণে, মানে আমাৰ বাৰ্থডে গাৰ্লজনী বঙাইগাঁৱত গৈছিলে আজিতো, কাম আছিলে অকমান। ঠিক আছে। বাৰ্থডে গাৰ্লৰ জন্মদিনৰ